নমস্কাৰ অসমবাসী ৰাইজ, মই এই ভিডিঅ'টো লগাই দিছোঁ আপোনালোকৰ ওচৰত। আপোনালোকে ভিডিঅ'টো চাই লওকচোন। তাৰে পিছত মই আপোনালোকৰ ওচৰত দুটামান কথা কৈ আছোঁ। এক চৰত দাঁত ভাঙিম 32টা। মোৰ সমষ্টি হয় এইটো। কেলা বান্দৰ আমি নকৰবি। চাব ইঞ্জিনিয়াৰ তই দলঙৰ ক'ত জাগা তই চিনি নাপাও, তই কি কাম চাবি? ইহঁতৰ ডিউটি কি? হোৱাট ইজ দেয়াৰ ডিউটি? টেকনিকেল নলেজ আছে নে? কেনে পালে ৰাইজ, কেনে পালে এই ভিডিঅ'টো চাই কিনে? মাল পিছে কিন্তু বঢ়িয়া দিছে, বঢ়িয়া দিছে। মাল পিছে বঢ়িয়া দিছে। এক চৰত বোলে 32টা দাঁত সহায় দিব। বঢ়িয়া দিছে কিন্তু, এনেকুৱাই হ'ব লাগে। সমষ্টিৰ বিধায়ক এনেকুৱা হ'ব লাগে, তেতিয়াহে সমষ্টিখন অলপ ষ্ট্ৰং হৈ থাকিব। এইজন আছিল দৰং জিলাৰ বিধায়ক। এটা ইঞ্জিনিয়াৰক কাম কৰিব দিছিলে, ইঞ্জিনিয়াৰটোৱে ভালকে কাম নকৰিলে কাৰণে এই বিধায়কজনে কৈছে এক চৰ মাৰি 32টা দাঁত খহাই দিম বুলি। অসমবাসী ৰাইজ আপোনালোকে কি কয়? ভিডিঅ'টো যদি ভাল লাগে নহয় শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।